ভগ্নীৰ স্নেহত আপোন পাহৰা হৈ সৰ্বকাৰ্য জলাঞ্জলি দি বিবাহ কাৰ্যময় কৰিছিল সমাপন। আৰু সেই ভগ্নীৰ গৰ্ভজাত অষ্টম সন্তানে অনাথ পৰিচয় সেই ধুতিৰ হয় আপোন পাহাৰ হৈ আনন্দকে আমি পাহৰিছ আপোনাৰ ভৱিষ্যত আকাশ বাণীয়ে কোনো নাই তুমি যকেই ততেই যাতে যকে আদেশ চিৰ ধাৰ্য মহাৰাজ এতিয়াই ধ্বংসৰ মহাযজ্ঞ ঘোষণা কৰি মথুৰাত ৰাসখন 33 বছৰ হৈছে, 33তম ৰাস। আৰু ইয়াত আমাৰ ৰাইজৰ সকলো ইয়াত বিশেষকৈ চাহ জনজাতি আছে, নেপালী সম্প্ৰদায় আছে, আৰু ইয়াৰ পৰা বৰুৱানগৰৰ পৰা বৰহাট, লংপটীয়া, পানীবিল, ভোগবাৰী, বাইগাঁও, এই সকলো গাঁৱৰ পৰা আমি সহায় পাইছোঁ। আৰু এইবাৰ ৰাসখন খুব সুন্দৰ হ'ব। বিশেষকৈ ইয়াৰ অভিনেত্ৰীসকল ভাল আমি বচা অভিনেতা অভিনেত্ৰীবিলাক আমি গ্ৰহণ কৰিছোঁ। আৰু আমাৰ যি প্ৰশিক্ষক তেখেতসকলেও খুব সুন্দৰভাৱে ইয়াত প্ৰশিক্ষণ দিছে আৰু ৰাইজৰ বিপুল সহায় পাইছোঁ। আমি আশা কৰিছোঁ এই ৰাসখন আগৰ 32তমতকৈ এইবাৰ 33তমত খুব সুন্দৰ হ'ব আৰু দৰ্শক আমি 30,000 হ'ব বুলি আমি আশা কৰিছোঁ। অৱশেষত মই সকলো ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু এই ৰাসখনে আমাৰ ইয়াৰ পৰা গোটেই আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্টৰ ভিতৰত এখন স্থায়ী ৰাসমঞ্চ, এই ৰাসমঞ্চত এতিয়া আখৰা চলি আছিলে, আখৰাত খুব সুন্দৰ হৈছে। আৰু কংসৰ এইবাৰ ভাল এজন অভিজ্ঞৰ অভিনেতা আনিছোঁ আৰু তেনেধৰণে বহুত ভাল বচা অভিনেতাবিলাক আনিছোঁ। এই ৰাসখন খুব সুন্দৰ হ'ব আৰু সকলোকে মই
ইয়াৰ পৰা অনুৰোধ জনাম সকলোৱে ৰাসখন চাই আনন্দ উপভোগ কৰিব আৰু ইয়াৰ যোগেদি মই সকলোকে নিমন্ত্ৰণ জনাইছোঁ যে এই ৰাসখন উপভোগ কৰিবলৈ আহক।